হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকল মহিলাই আত্মসহায়ক গোটৰ আণ্ডাৰত 10,000 টকাকৈ লাভ কৰিব বা তেওঁলোকৰ সেই 10,000 টকা লাভ কৰিবলৈ যিখন চৰ্ত আছিল, তেওঁলোকৰ গছপুলি ৰোপণ কৰিব লাগিব। আৰু 2023 বৰ্ষত তেওঁলোকৰ যিখন অমৃত বৃক্ষ আন্দোলন নামৰ যিটো পৰ্টেলত তেওঁলোকৰ যিখন গছপুলি ৰোপণৰ বাবে তেওঁলোকৰ যিখন ৱেবছাইটত গৈ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তেওঁলোকৰ আকৌ সেই ৰিনিউৱেল যিখন ৰেজিষ্ট্ৰেশ্যন বা 2024 বৰ্ষত তেওঁলোকৰ সেইখন আকৌ কৰিব লগা হৈছে। কাৰণ তেওঁলোকৰ যিহেতু 1 বছৰ এতিয়া সন্মুখত পূৰ্ণ হৈ যাব, গতিকে যিসকল আত্মসহায়ক গোটৰ সদস্য আছে, যিসকল মহিলা, তেওঁলোকৰ সকলোৰে এইখিনি কাম কৰিব লাগিব বা তেওঁলোকৰ যিখন টাইম টেবল বা তেওঁলোকে কেতিয়া সেই গছপুলিখন ৰোপণ কৰিব বা কেতিয়াৰ ভিতৰত তেওঁলোকৰ সেই ৰিনিউৱেলখন কৰিব লাগিব, সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু ৰিনিউৱেল কেনেকৈ কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ ভিডিঅ' দিয়া আছে মোৰ ইউটিউব চেনেলত, সেইখন চাব পাৰিব। আৰু আজি টাইমখিনি জনাই দিম, কেতিয়া কি কৰিব লাগিব বা কোনখিনি সময়ৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰিনিউৱেল। নহ'লে আপুনি যিখন গোটৰ আণ্ডাৰত যিসকল মহিলাই 10,000 টকাকৈ লাভ কৰিব, তেওঁলোকে আৰু সেই 10,000 টকা লাভ নকৰে। আৰু ইয়াত সেই টাইম টেবুলখন আহি পৰিছে। আৰু যিখন অমৃত বৃক্ষ আন্দোলনৰ বাবে যিখন গছপুলি ৰোপণ কৰিবলগীয়া যিটো সময়সূচী, টাইম টেবল ফৰ অমৃত বৃক্ষ আন্দোলন 2024 যিটো সময়সূচী, সেইটো আহিছে বা তেওঁলোকে গছপুলি কেতিয়া ৰোপণ কৰিব। আৰু এই গছপুলি যিখন ৰোপণ কৰাৰ কাৰণে যিটো সময়সূচী দি আছে, আৰু সেইকাৰণে এই সময়ৰ আগতে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনখন কৰিব লাগিব ৰিনিউৱেল। নহ'লে তেওঁলোকৰ পিছত আৰু ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে আৰু লাষ্টত গৈ তেওঁলোকৰ 10,000 টকা আৰু লাভ নকৰিব। ইয়াত চাবলৈ হৈছে অমৃত বৃক্ষ আন্দোলনৰ যিখন সময়সীমা ইয়াত দিয়া হৈছে, যিটো শেহতীয়াকৈ খবৰ আহিছে 15 জুলাইৰ পৰা 29 জুলাই 2024 লৈকে এইখন কাম বৰ্তমান ৰিনিউৱেল কাম আৰম্ভ হৈ গৈছে। আৰু ইয়াত চাবলৈ হৈছে বন নাৰ্চাৰীৰ পৰা ষ্টকিং পইণ্টলৈ পুলি প্ৰেৰণ কৰা হৈছে অলৰেডি। আৰু 28 জুলাইৰ পৰা 12 আগষ্ট 2024 ভিতৰত বন নাৰ্চাৰী আৰু পৰা বিতৰণ কৰা হ'ব পুলিবিলাক। আৰু তাৰপিছত ইয়াত চাবলৈ হৈছে 1 আগষ্ট তাৰ পৰা 12 আগষ্ট 2024 বিতৰণ পইণ্টৰ পৰা হিতাধিকাৰীৰ দ্বাৰা পুলি সংগ্ৰহ, মানে যিসকল বেনিফিচিয়াৰীয়ে 10,000 টকাকৈ লাভ কৰিব গোটৰ আণ্ডাৰত, তেওঁলোকৰ যিটো হিতাধিকাৰী বুলি কয়, তেওঁলোকক এই সকলো সদস্যক লৈ পুলি সংগ্ৰহ কৰিব লাগিব। আৰু 1 আগষ্টৰ পৰা 15 আগষ্ট 2024 ভিতৰত হিতাধিকাৰীৰ দ্বাৰা পুলি ৰোপণ কৰিব লাগিব, মানে তেওঁলোকৰ সেই গছপুলিখন ৰোপণ কৰিব লাগিব। আৰু 1 আগষ্টৰ পৰা 15 আগষ্ট 2024 পৰ্টেলত ফটো আপলোড কৰিব লাগিব। আৰু গতিকে যিহেতু ইয়াত 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত সকলো গোটৰ মহিলা যিসকল আছে, যিসকল 10,000 টকাকৈ লাভ কৰিব, তেওঁলোকৰ 15 আগষ্টৰ আগতে তেওঁলোকৰ ৰিনিউৱেলখন কৰিব লাগিব বা তেওঁলোকৰ এই ভিতৰতে তেওঁলোকৰ গছপুলি ৰোপণ কৰিব লাগিব, আকৌ গছপুলি ছাবমিট কৰিব লাগিব, যিটো শেহতীয়াকৈ তেওঁলোকৰ কাৰণে যিটো আপডেট আহিছে আৰু লেটেষ্ট নিউজ। বা অমৃত বৃক্ষ আন্দোলনৰ যিখন অফিচিয়েল পেজ আছে, অফিচিয়েল পেজত আপুনি এই টাইমলাইনখন চাব পাৰিব। আৰু গতিকে যিসকল গোটৰ সদস্য আছে বা মহিলা আছে আত্মসহায়ক গোটৰ, তেওঁলোকৰ বাবে এই জাননী বা তেওঁলোকৰ এই 15 আগষ্টৰ ভিতৰত তেওঁলোকৰ গছপুলি ৰোপণ, ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন আৰু পৰ্টেলত আপলোড সম্পূৰ্ণ কাম তেওঁলোকৰ এইকেইদিনৰ ভিতৰত কৰিব লাগিব। আৰু যিমান পাৰে আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কাৰণ পিছত ছাৰ্ভাৰৰ প্ৰব্লেম হয়, তেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। বা সেইকাৰণে আগতীয়াকৈ যিমান পাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব বা তাৰপিছত গছপুলি ৰোপণ কৰাৰ কাৰণে ৰেডি হৈ থাকিব বা তাৰপিছত পৰ্টেলত আপলোড আগতেই কৰিব পাৰিব। এইখিনি আছিল আত্মসহায়ক গোটৰ যিসকল মহিলাই 10,000 টকাকৈ লাভ কৰিব, তেওঁলোকৰ বাবে এটা সৰু আপডেট।